নমস্কাৰ লাহন ট্ৰেডিং একাডেমি ডিছপ্লেনত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মাৰ্কেটত কি কৰিলে চাওক, চপি মাৰ্কেট, ডাইনামিক মাৰ্কেট। যিহেতু মই কৈছিলোঁ যে মাৰ্কেটত চাওক, যদি আপছাইডলৈ যাবলৈ বিচাৰেতো যাবলৈ দিব, যদি নাযায় আপছাইডলৈ গৈ লগে লগে আকৌ ছাইডবেজ যিটো ৰেঞ্জ কৈছিলোঁ সেই ৰেঞ্জৰ আশে পাশে মাৰ্কেট থাকি গ'ল। মই যিহেতু কৈছিলোঁ যে চাওক, কালিলৈ যদিও মাৰ্কেট আপ বা হেৰি ছাইডে যায়, আপছাইডলৈ যদিও যাব বিচাৰে বা গেপ আপ অপেনিং হ'লেও মাৰ্কেট কি হ'ব পাৰে, ছাইডবেজ হ'লে বেছি ভাল। গতিকে সেইমতে কৰিলে, গতিকে এনেধৰণে যদি সদায় এনালাইচিছ কৰিলেও শুদ্ধ হৈ থাকে তেতিয়াহ'লে ভালেই লাগে ভিডিঅ' বনাই থাকিবলৈ বা এনেকৈ ট্ৰেড কৰিবলৈ হ'লেও আমাৰ সুবিধা হৈ যায় বা আপোনালোকৰো সুবিধাসমূহ হৈ যায়। এতিয়া মোৰ ভিউটো কি আছে চাওক, মই যিহেতু কৈছিলোঁ যে ছাইডবেজ মাৰ্কেট থাকি যাব লাগে আজি, গতিকে সেইমতে থাকিলে আৰু যিহেতু আজি ৰাখি বন্ধনো আছিলে, ঠিক আছে। এতিয়া মই আপোনালোকক এটা ভিউ দেখুৱাম যে আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। 20 আগষ্ট তাৰিখে আপুনি কেনেকৈ ট্ৰেড কৰিব পাৰিব। এতিয়া মই প্ৰথমতে লৈ গৈছোঁ যে নিফটি বেংক, যিটো নিফটি বেংকতে মই ফাৰ্ষ্ট কওঁ চাওক, নিফটি বেংকত এতিয়া লৈ গৈছোঁ। এতিয়া নিফটি বেংকত কি কৰিছে, প্ৰথমতে মই আপোনালোকক কৈছোঁ চাওক, মাৰ্কেট অকণমান ডাউন ট্ৰেণ্ডলৈ দেখুৱালে, তাৰপিছত আকৌ মাৰ্কেট বুলিছ, আকৌ মাৰ্কেট ডাউন, আকৌ বুলিছ, এনেদৰে আপোনাৰ এটা ওৱান ছাইড নহয় আৰু ঠিক ৰিভাৰ্চল দি পেলাই আকৌ মাৰ্কেটে ডাউন ট্ৰেণ্ডলৈ দেখুৱালে। কিন্তু লাষ্টৰ যিটো সামৰণি আপুনি যদি ভালকৈ লক্ষ্য কৰে চাওক, লাষ্টৰ যিটো সামৰণি এটা বুলিছ কিন্তু বনাইছে। লাষ্টৰ যিটো 15 মিনিট যিটো 30 মিনিট যিটো থাকে, 30 মিনিটত কিন্তু বুলিছ এটা ভিউ আমাক দেখুৱাইছে। যদি আপুনি বেংক নিফটিৰ ক্ষেত্ৰত চায়, বাকীকেইটা মাৰ্কেটতো আপুনি চাই ল'ব নিজে চাওক। যদি চাই আপুনি বাকী মাৰ্কেটত কি কৰিছে চাওক, বুলিছ দেখাইছে নে বেৰিছ দেখাইছে চাওক। বাকী মাৰ্কেটতো বুলিছ দেখাইছে, কিন্তু মই যিহেতু বেংক নিফটিৰ কথা কৈ আছোঁ চাওক, নিফটি 50ত মই ইমান দেখা পোৱা নাই ভিউ। যদি এইকেইটা কেণ্ডেলে বুলিছ দেখাইছে তেতিয়াহ'লে বেলেগ কথা, আপোনালোকে জনাব হা। গোটেইকেইটা কেণ্ডেলো যে মই জানিব পাৰিম বা গোটেইকেইটা মই জানো সেইটো নহয়, কাৰণ মাৰ্কেটত বিভিন্ন আছে, বিভিন্ন ধৰণৰ কেণ্ডেল যিহেতু আছে। এতিয়া মই বেংক নিফটিত মই বুলিছ দেখা পাইছোঁ। এতিয়া বুলিছ ভিউটো মই প্ৰথমতে আপোনাক সৰু কৰি দেখুৱাইছোঁ চাওক, বুলিছ ভিউ ক'লৈ পৰা ক'লৈকে যাব পাৰে মাৰ্কেট, এইটোখিনি মোৰ ট্ৰেণ্ড। এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব, এইটো মই বাৰে প্ৰতি এতিয়া দি নাথাকোঁ। আৰু এটা আপোনালোকে ট্ৰেণ্ড লাইনো আপোনালোকে এনেকৈ ড্ৰ কৰিব পাৰে, ঠিক আছে। মাৰ্কেটটো চাই ল'ব। এতিয়া মই আপোনালোকক কৈ যাম যে ক'ৰ পৰা ক'লৈকে আপুনি এক্সপেক্ট কৰিব পাৰিব যে ইয়াৰ পৰা ইয়ালৈ মাৰ্কেট আপুনি কালিলৈ ভিউ ৰাখিব পাৰে। চাওক, বেংক নিফটিত মই এটা কথা কৈছোঁ, যদি কালিলৈ মাৰ্কেট যদি চাব হা, যদি মাৰ্কেটে বুলিছ হৈ যায় তেতিয়াহ'লে আপোনাৰ জল্দি বুলিছ হ'ব, আৰু যদি বেৰিছ হয় তেতিয়াহ'লে বহুত জল্দি বেৰিছ হোৱাৰ এক্সপেক্ট মই কৰিছোঁ। আৰু চাওক, যদি মাৰ্কেটে ভুলৰ বশতঃ বা কিবা কাৰণত যদি ছাইডবেজ হৈ গ'ল তেতিয়াহ'লেতো আৰু কথা বেলেগ হ'ব। মানে কি হ'ব, আজিৰ দৰে হ'ব মাৰ্কেট ছাইডবেজ থাকি গ'লে, ঠিক আছে। এতিয়া মই যিহেতু বুলিছ দেখা পাইছোঁ, মই আপোনালোকক কম চাওক, যদি গেপ আপ অপেনিং হৈ যায়, যদি ধৰি লওক গেপ আপ অপেনিং হৈ যায়, এইটো ট্ৰেণ্ড লাইনৰ ওপৰত ব্ৰেকআউট কৰি পেলাই ধৰি লওক 50,600 আশে পাশে যদি মাৰ্কেট অপেনিং হয়, এইটোৰ আশে পাশে, তেতিয়া মাৰ্কেটত অকণমান আপুনি বেৰিছ এক্সপেক্ট কৰিব, যিটো 50,400লৈকে আহিব পাৰে। তাৰপিছত হয়তো মাৰ্কেটে যদি আপ ছাইডলৈ আকৌ গুচি যায় ৰিভাৰ্চল দি, তেতিয়াহ'লে মাৰ্কেটত আপুনি চাব 50,700 বা 800ৰ ভিতৰত মাৰ্কেটে কি কৰিছে। মাৰ্কেটে যদি সেইখিনিত আকৌ ছাইডবেজ বা আপোনাৰ ৰেঞ্জ এটা বনাই পেলাই মাৰ্কেটে আপ ছাইডলৈ গ'ল, তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখিব পাৰে 51,120 বা 51,000লৈকে আপুনি ৰাখিব পাৰে। তাৰপিছত মাৰ্কেটত আপুনি ৰাখিব 51,000 ডাইৰেক্ট আপুনি 600লৈকে টাৰ্গেট ৰাখিব পাৰে। মোৰ ডাঙৰ ভিউ এটা মই আছে দেই, গতিকে সেইকাৰণে মই আপোনালোকক কৈ দিলোঁ। তাৰপিছত হয়তো মাৰ্কেটে আকৌ তুৰন্ত ৰিভাৰ্চল দি দিব পাৰে, সেইটো ডাঙৰ কথা নহয়। এতিয়া সেইটো আপছাইডলৈ মুভ, আৰু যদি মাৰ্কেটে চাওক কালিলৈ এইটো ট্ৰেণ্ডৰ পৰা মাৰ্কেটে আকৌ লাহে লাহে কি ছাষ্টেইন কৰিব নোৱাৰিলে, এইটো যিটো ছাপৰ্ট আছে ছাপৰ্টত ছাষ্টেইন কৰিব নোৱাৰি মাৰ্কেট যদি ডাউন ট্ৰেণ্ডলৈ ভাল কেণ্ডেল এডাল বনি যায়, তেতিয়াহ'লে কিন্তু চাব এইখিনিৰ পৰা এইখিনিলৈকে মাৰ্কেটত অকণমান আপুনি ডিচিশ্যনটো লওঁতে অকণমান চিন্তা দি ল'ব। 50,400ৰ পৰা 50,200ৰ ভিতৰত মাৰ্কেট যদি থাকি যায়, তাৰ পৰা যদি বেৰিছ হৈ যায়, 200ৰ তলত যদি আপোনাৰ বেৰিছ ভাল কেণ্ডেল এডাল ইয়াত যদি বনি যায়, ধৰি লওক ভাল কেণ্ডেল এডাল বনি গ'ল, তেতিয়াহ'লে আপুনি মাৰ্কেটত ডাইৰেক্ট বেৰিছ এক্সপেক্ট কৰিব পাৰে, যিটো 49,600লৈকে। মই যিহেতু অলৰেডি কৈ আছোঁ যে 49,600লৈকে আপুনি বেৰিছ ভিউ এক্সপেক্ট কৰিব পাৰিব। এতিয়া মোৰ ভিউ মতে মই আপোনালোকক কৈছোঁ যে মাৰ্কেটত কালিলৈ আপুনি ইমান ডাঙৰ এক্সপেক্ট কৰিব নালাগে। মই যিহেতু এটা ৰেঞ্জ বনাই পেলাইহে কৈছোঁ সেইটো। এতিয়া মই আপোনালোকক কৈছোঁ চাওক, কালিলৈ মাৰ্কেটত হয় ফ্লেট অপেনিং হ'লে আমাৰ কাৰণে বেছি ভাল হ'ব। যদি ফ্লেট অপেনিং নহয় তেতিয়াহ'লে গেপ আপ অপেনিং হ'লেও আপুনি চাব এই ট্ৰেণ্ড লাইনডাল অকণমান খেয়াল ৰাখিব, আৰু 50,600ৰ আশে পাশে মাৰ্কেটে কি কৰিছে, যদি ভাল বুলিছ কেণ্ডেল বনাইছে আপছাইডলৈ যাবলৈ ট্ৰেণ্ড লাইন ব্ৰেকআউট দিয়াৰ পিছত, তেতিয়াহ'লে আপুনি মাৰ্কেটত লাহেকৈ এটা ৰিভাৰ্চেল আহি পেলাই মাৰ্কেটত আপোনাৰ আপছাইডলৈ এক্সপেক্ট কৰিব পাৰে, যিটো আপোনাৰ 50,700 নহয় 50,800লৈকে আপুনি ফাৰ্ষ্ট টাৰ্গেট ৰাখি থ'ব কালিলৈ কাৰণে। তাৰপিছত আমি নেক্সট প্লেন কৰিম, যদি এইটো মাৰ্কেট হয় আমাৰ কাৰণে ভাল হ'ব। এতিয়া মই পোনে আপোনালোকক লৈ গৈছোঁ যে নিফটি 50ত আপুনি কেনেদৰে ট্ৰেড কৰিব। নিফটি 50ত চাওক, নিফটি 50টো ছাইডবেজ ৰেঞ্জ বনাই দিলে, যিহেতু গেপ এটাও আছিলে, এই গেপটোও ফিল আপ কৰিবলৈ মাৰ্কেটে ইয়াত কি কৰিলে, এটা ছাইডবেজ ৰেঞ্জ বনালে। এতিয়া কথাটো হ'ল আপুনি কালিলৈ কেনেকৈ ট্ৰেড কৰিব পাৰিছে। নিফটি 50টো মই টাৰ্গেটবিলাক বনাই থৈছোঁ, এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ল'ব, কাৰণ এই গোটেইখিনি মই কৈ নিদিওঁ, কাৰণ এইকেইটা এটা ৰেঞ্জ যিহেতু গম পায়। গ্ৰীণৰ কাৰণে মই আপছাইড দি থৈছোঁ, আৰু যিটো আপোনাৰ ব্লেক আৰু
ব্লেক দিয়া আছে, দুটা ব্লেক দিয়া আছে। সেইটো হৈছে ওপৰটো আপুনি সৰুকৈ ভাবিব লাগিব যে মাৰ্কেট সেইটো ওপৰটো হৈ গৈছে ৰেজিষ্টেঞ্চ আৰু তলৰটো হৈছে ছাপৰ্ট, আৰু বাকীখিনিও ছাপৰ্ট ৰেজিষ্টেঞ্চ হয়। কিন্তু মই আপোনাক কৈছোঁ কালিলৈ কাৰণে আপুনি ফাৰ্ষ্টতে কি কৰিব লাগিব, মানে সেইটো ক্ষেত্ৰতহে মই আপোনাক কৈছোঁ, ঠিক আছে। আৰু গোটেইকেইটা আপোনাৰ এটা ছাপৰ্ট ৰেজিষ্টেঞ্চ আপোনাৰ নিজৰ মতে আপুনি চাই ল'ব কোনটোত ছাপৰ্ট দিছে কোনটোত ৰেজিষ্টেঞ্চ দিছে, ঠিক আছে। আপুনি বিভিন্ন ভিউ দেখিলে বিভিন্ন প্ৰকাৰে বিভিন্ন বেলেগ বেলেগ হ'ব। এতিয়া চাওক নিফটি 50ত আপুনি কেনে কৰিব। নিফটি 50ত মই ইমান বুলিছ দেখা পোৱা নাই, যদিও মাৰ্কেটে কালিলৈ কি কৰিব পাৰে চাওক, অকণমান ডাউন ট্ৰেণ্ড আহিব ট্ৰাই কৰিব পাৰে হা। মোৰ ভিউ মতে মই আপোনাক কৈছোঁ যে হয়তো 24,500ৰ তলত অকণমান আহিব চেষ্টা কৰিব পাৰে, তাৰপিছত হয়তো মাৰ্কেটে লাহে 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 আকৌ আপ ট্ৰেণ্ডলৈ যাব চেষ্টা কৰিব। যদি মাৰ্কেটে 24,600 এইটো মনত ৰাখিব, 24,600ৰ তলৰ পৰা ইয়াৰ পৰা যদি ৰিভাৰ্চল দি আকৌ আপচাইডলৈ যায়, তেতিয়াহ'লে ডাইৰেক্ট টাৰ্গেট ৰাখিব 24,700, নহয় 24,750লৈকে, হয়তো 24,800লৈকেও মাৰ্কেট নিফটি 50 গুচি যাব পাৰে। আৰু বেৰিছ কেতিয়া এক্সপেক্ট কৰিব, মই বেৰিছৰ কাৰণে এক্সপেক্ট কেতিয়া কৰিম চাওক, যদি ভালকৈ মাৰ্কেট ইয়ালৈ আহি পেলাই, ইয়াত চাওক যিটো 24,450 তালৈ মাৰ্কেট আহি পেলাই আকৌ মাৰ্কেট অকণমান আপচাইডলৈ গৈ মাৰ্কেট যদি আকৌ ডাউন ট্ৰেডলৈ আহে, এইডাল যদি ব্ৰেক কৰে, তেতিয়াহ'লে আপুনি ডাইৰেক্ট বেৰিছ ট্ৰেড ল'ব পাৰে, যিটো 24,300লৈকে আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। সেইটো এটা আপুনি ভিউ ৰাখি ল'ব কেনেকুৱা। এতিয়া মোৰ মতে চাওক কালিলৈ যদি গেপ আপ অপেনিং হৈ যায় কি হ'ব পাৰে, যদি মাৰ্কেটত কাইলৈ গেপ আপ অপেনিং হয় চাওক, গেপ আপ অপেনিং হ'লে আমাৰ কাৰণে 24,650ৰ ওপৰত গেপ আপ অপেনিং হ'লোঁ, তেতিয়াহে আমি লাহে 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 আমি মাৰ্কেটত আমি ওৱান ছাইড মুভ দেখিবলৈ পাম, যিটো 24,800লৈকে যাবলৈ চেষ্টা কৰিব পাৰে মাৰ্কেটে। তাৰপিছত হয়তো সেইখনত আকৌ টাইম অতিবাহিত কৰি দিব পাৰে, গতিকে সেইটো অকণমান চাই চিতি ট্ৰেড কৰিব লাগিব। আৰু যদি গেপ ডাউন অপেনিং হৈ যায়, তেতিয়াহ'লে এইটো ৰেঞ্জ যিহেতু কৈ থোৱা আছে চাওক 24,450, ইয়াৰ পৰা মাৰ্কেট আপচাইডলৈ গৈ আকৌ মাৰ্কেটে হয়তো এনেকৈ যাবলৈ চেষ্টা কৰিব পাৰে। আৰু যদি ইয়াৰ পৰা লাহেকৈ আকৌ ইয়াত ভাল কেণ্ডেল বনি যায় আপচাইডলৈ যাবৰ কাৰণে, তেতিয়াহ'লে আপুনি ইয়াত আকৌ বুলিছ ট্ৰেড এক্সপেক্ট কৰিব পাৰে, যিটো 24,650লৈকে, ঠিক আছে। এই ভিউকেইটা আপুনি চাই ল'ব। এতিয়া মই পোনে পোনে আপোনালোকক কৈছোঁ যে ফিন নিফটিৰ ক্ষেত্ৰত, ফিন নিফটিত কি কৰিব, ফিন নিফটিটো একেই, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। চাওক ৰেঞ্জকেইটা মই দি দিছোঁ, আপোনালোকৰ ভিউ মতে কেনেকুৱা হ'ব সেইটো চাই ল'ব। এতিয়া মোৰ ভিউ মতে মই আপোনালোকক দি দিলোঁ, চাওক এইটো দেখা পাইছেনে, এইটো ৰেঞ্জৰ পৰা ইমানলৈকে মাৰ্কেট টাৰ্গেট আপুনি ৰাখিব পাৰে। এতিয়া মই আপোনাক কৈ দিছোঁ যে 5 মিনিটতহে আমি ট্ৰেড কৰিম যিহেতু। চাওক এতিয়া আপুনি যদি চাই, মই যিহেতু কৈছোঁ যে বুলিছ মই দেখা পাইছিলোঁ নিফটি বেংকত, গতিকে নিফটি বেংকৰ প্ৰায় আশে পাশে চলে ফিন নিফটি, সেইটো বাৰে প্ৰতি কৈ আছোঁ। আৰু মাৰ্কেট সদায় ডাইনেমিক, যে আমি তালৈকে যাবই সেইটো কোনেও ক'ব নোৱাৰে। গতিকে আপুনি মাৰ্কেটত সদায় শান্ত মনেৰে বহি থাকিব, চাই থাকিব মাৰ্কেটে কেনেকুৱা কৰিছে, কোনফালে যাবলৈ চেষ্টা কৰিছে, মাৰ্কেটৰ নতুন নিউজ কি আহিছে কি নাই, সকলোবিলাক সঠিককৈ চাই চিতি ট্ৰেডসমূহ কৰিব। কাৰণ মাৰ্কেটত পইচা বহুতে লগাই বহুতে লছ কৰে, তাৰে চেবিয়ে নিজেই কৈছে যে 1% মানুহে তাত প্ৰফিট কৰে। গতিকে সেইকাৰণে আপুনি তাৰ 1%ৰ মাজত হ'বলৈ হ'লে বহুত আপুনি জানিব লাগিব, শিকিব লাগিব। আৰু আপোনাৰ যিটো গ্ৰীড, মেইন কথা গ্ৰীড আৰু চাইক'লজি, সেইকেইটা আপুনি মেইনটেইন কৰিব লাগিব, মানে ৰিস্ক মেনেজমেণ্ট, সেইটোৱে হৈছে 90% মই ভাবোঁ। আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত, ঠিক আছে। এতিয়া মাৰ্কেটত আপুনি কি কৰিব চাওক, ফিন নিফটি কালি এক্সপাইৰী, গতিকে মাৰ্কেটত আপুনি কি কৰিব, অকণমান ইয়াত হয়তো ছাইড বেচ দেখা পাব পাৰে কালিলৈ দিনটো, ঠিক আছে। ছাইড বেচ দেখাৰ পিছত হয়তো মাৰ্কেটে কালিলৈ এই যিখিনি আপোনাৰ কালিলৈ নিফটি বেংক আৰু নিফটি 50য়ে যি কৰিব তাৰ ওপৰত ডিপেণ্ড কৰিহে কালিলৈ ফিন নিফটি এক্সপাইৰীটো আমি এক্সপেক্ট কৰিম। কিন্তু মই প্ৰথমতে ছাইড বেচ ইয়াত অকণমান দেখা পাইছোঁ, তাৰপিছত হয়তো মাৰ্কেটে ইয়ালৈকে যোৱাৰ চেষ্টা কৰিব পাৰে, যিটো 23,600, আৰু 23,600 যদি পাৰ কৰি দিলে মাৰ্কেট ডাইৰেক্ট বুম 23,300 বা 350লৈকে মাৰ্কেট আপচাইডলৈ যোৱাৰ মই ভিউ দেখিছোঁ। আৰু ডাউন চাইডলৈও তেনেকৈ অলপ ডাঙৰ ডাঙৰ টাৰ্গেট আছে, যদি আপোনালোকে চাই, যিহেতু আজি অলপ ছাইড বেজে দেখালেতো, গতিকে মাৰ্কেটে কালিলৈ যদি বেৰিছ হয়, চাওক ইয়াত এইটো 22,850ৰ তলত যদি মাৰ্কেট আহে, তেতিয়াহ'লে আপুনি বেৰিছ এক্সপেক্ট কৰিব পাৰে, যে লাহে লাহে বেৰিছ হোৱাৰ এক্সপেক্ট কৰিব পাৰে, যিটো টাৰ্গেট 22,680লৈকে মাৰ্কেটত বেৰিছ এক্সপেক্ট কৰিব পাৰে। হয়তো তাৰ পৰা আকৌ মাৰ্কেটে ৰিভাৰ্চল দি দিব পাৰে। গতিকে এইটো এটা এনেকৈ আপুনি ট্ৰেণ্ড লাইন বনাই পেলাই ট্ৰেডসমূহ কৰিব পাৰে, ঠিক আছে। এতিয়া মই যিহেতু আপোনালোকক ক'ম যে কালিলৈ অকণমান আপুনি ফিন নিফটিৰ ক্ষেত্ৰত অকণমান দূৰতে থাকক, কাৰণ ফিন নিফটি ইমান ষ্ট্ৰাকচাৰটো মই ঠিক দেখা নাই। গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।